স্বাগতম জনাইছো। আজি এটা মিঠাই ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলৈ। আহকচোন মোৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। কালাকান বনাবৰ কাৰণে এয়া মই এটা কৰাহী গেছৰ বাৰ্ণাৰত দি দিছো আৰু তাত এতিয়া 1.5 লিটাৰ গাখীৰ ল'ম। এয়া চাওক, এয়া গৰুৰ গাখীৰ হয়, সম্পূৰ্ণ ফুল ফেট গাখীৰ। আৰু এই গাখীৰখিনি মই এতিয়া উতলিব দিম। এয়া চাওক, গাখীৰখিনি উতলি আছে। এনেদৰে মাজে মাজে লৰাই থাকিব, নহ'লে গাখীৰখিনি পৰি যাব ওপৰলৈ উঠি আহি। এয়া চাওকচোন, মই কিদৰে লৰাই আছো। এনেদৰে লৰাব। এতিয়া এনেকে উতল আহি থাকোঁতে এয়া চাওকচোন, মই ইয়াতে নেমু টেঙা চেপি দিম এডোখৰ। ইয়াৰে মই চানা বনাই ল'ম। এয়া চাওক, নেমুখিনি দিয়াৰ অকণমান পাছত মোৰ চানাখিনি কি ধুনীয়াকৈ তৈয়াৰ হৈছে। এনেদৰে আপোনালোকে ঘৰতে চানা তৈয়াৰ কৰি ইয়াৰে গোল্লা নাইবা পনীৰ এইবিলাক বনাব পাৰে। এয়া চাওকচোন কি ধুনীয়া হৈছে। এতিয়া মই এই চানাখিনি চেকি ল'ম। এয়া চাওকচোন, চানাখিনিত অকণমানো পানী থাকিব নালাগিব। পানীখিনি এনেদৰে তলত পৰি যাব। এয়া চাওক, এতিয়া এইখিনি ঠাণ্ডা পানীৰে ধুই ল'ম, যাতে ইয়াৰ পৰা নেমু টেঙাৰ ফ্লেভাৰটো নাইকিয়া হৈ যায়, নহ'লে পিছত খাবলৈ বেয়া লাগিব। এয়া চাওকচোন, এনেদৰে ধুই ল'ব। মই যিদৰে কৰিছো অতি সাৱধানে। এয়া চাওক কি ধুনীয়াকৈ ধুই লৈছো। এনেদৰে ধুই ল'লে কালাকানটো খাবলৈ খুবেই সোৱাদযুক্ত হয়। এয়া চাওক, মই কি ধুনীয়াকৈ ধুই লৈছো। এয়া মোৰ ধোৱা হৈ গ'ল। এতিয়া অকণমান ওপৰত এনেকে প্ৰেছ কৰি দিছো, যাতে গোটেই পানীখিনি ওলাই যায়। এয়া চাওকচোন, মোৰ পানীখিনি কি ধুনীয়াকৈ ওলাই গৈছে। এতিয়া এনেদৰে প্ৰায় 1.5 ঘণ্টামান মই থৈ দিম। আপোনালোকে কটন কাপোৰত থৈ দিব পাৰে, এনেকে ওপৰত গাঁঠি কিনে। মই ইয়াতে ৰাখিম, এনেদৰে থলেও হ'ব। এয়া চাওক, মই প্ৰায় 2 ঘণ্টামান পাছত এয়া চানাখিনি চাইছো। এয়া চাওকচোন, তলত কিমানখিনি পানী পৰি গৈছে, দেখিছেনে? এতিয়া মোৰ চানাখিনি একেবাৰে ৰেডি হৈ গৈছে। এতিয়া আকৌ এটা চচপেন লৈছো, ইয়াতে এগিলাচ গাখীৰ দি দিম আৰু এই গাখীৰখিনি উতলিব দিম। এতিয়া ইয়াতে অলপমান কেশৰ দি দিছো। এয়া চাওকচোন, কেশৰটো দিলে গাখীৰখিনিৰ কালাৰটো ধুনীয়া হয়, অকণমান য়েলোইছ কালাৰ আহি যায়। এয়া দেখিছেনে, মোৰ গাখীৰখিনি উতলি আছে। এয়া মই এগিলাচ গাখীৰ দিছিলো। এগিলাচ গাখীৰখিনি এনেকে উতলি উতলি আধা গিলাচ কৰি ল'ব লাগিব পৰিমাণটো। এনেদৰে প্ৰায় 8 মিনিটমান উতলাৰ পাছত আধা গিলাচ হৈ যাব। এয়া চাওকচোন, উতলি আছে মোৰ গাখীৰখিনি। এয়া গাখীৰখিনি উতলি থকাৰ মাজতে ইয়াতে 2 চামুচ মই মৌ দি দিছো। এয়া কালাৰটো দেখিছেনে, কেশৰখিনিৰ কাৰণে কি ধুনীয়া হৈছে গাখীৰখিনিৰ। আৰু মই এয়া একেবাৰে ল' ফ্লেমত ৰাখিছো মৌখিনি দিয়া সময়খিনিত। এয়া চাওকচোন, মই আজি কালাকানটোত চেনি ইউজ নকৰোঁ, এইটো চুগাৰ ফ্ৰী হয়। এয়া দেখিছেনে কি ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াতে মই 4টা ইলাচি ফালি দিছোঁ। আপোনালোকে ইয়াতে ইলাচিৰ গুড়ি ব্যৱহাৰ কৰিব, তেতিয়া বেছি ভাল হয় খাবলৈ। আজি মোৰ ওচৰত ইলাচিৰ গুড়ি নাই, সেয়ে মই গোটা ইলাচি ফালি দিছোঁ। এয়া দেখিছেনে, মোৰ গাখীৰখিনি আধা হৈ গ'ল। এয়া ওপৰত লাগি ধৰিছে, গাখীৰখিনি তললৈ নামি গৈছে, দেখিছেনে? লেয়াৰ এটা উঠিছে ওপৰত। এতিয়া ইয়াতে মই আগতে লৈ লোৱা চানাখিনি দি দিম।
এনেদৰে চানাখিনি দি দিয়াৰ পাছত এনেদৰে লৰাই দিব। মই যেনেদৰে কৰিছোঁ হেতাখনেৰে এনেদৰে অলপ অকণমানকৈ প্ৰেছ কৰি এনেদৰে লৰাই দিব। এয়া দেখিছেনে মই কিদৰে লৰাই আছোঁ। এনেদৰে লৰাব যাতে গাখীৰখিনিৰ লগত চানাখিনি ধুনীয়াকৈ মিহলি হৈ যায়। এনেদৰে প্ৰেছ কৰি ধুনীয়াকৈ লৰাই দিব যাতে চানাখিনিয়ে গাখীৰখিনি একেবাৰে এবজৰ্ব কৰি লয় আৰু একেবাৰে চানাখিনি মিহি হৈ যায়, ডোখৰ ডোখৰ হৈ নাথাকে। এয়া দেখিছেনে কি ধুনীয়াকৈ মই প্ৰেছ কৰি দিছোঁ। এনেদৰে আপোনালোকেও কৰিব। এয়া চাওকচোন 5 মিনিটমান লৰাই থকাৰ পাছত চানাখিনিয়ে গোটেই গাখীৰখিনি এবজৰ্ব কৰি ল'লে আৰু কি ধুনীয়া হ'ল চাওকচোন দেখিবলৈ। এয়া দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া মই গেছৰ চুলাটো অফ কৰি দিলোঁ। এতিয়া মই চানাখিনি থবৰ কাৰণে এখন থাল লৈছোঁ আৰু থালখনত ৰিফাইন দি লৈছোঁ অকণমান। এতিয়া এনেদৰে গোটেই থালখনত ৰিফাইনখিনি লগাই ল'ম। ইয়াতে আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে, মই ঘিউ ব্যৱহাৰ কৰা নাই, ৰিফাইন দিছোঁ। এয়া দেখিছেনে এনেদৰে কৰিব। এতিয়া মই থালখনত চানাখিনি দি দিম। এয়া চাওকচোন এনেদৰে দি ল'ব। এতিয়া মই চানাখিনি এনেদৰে থালখনত সজাই ল'ম। এয়া চাওকচোন এনেদৰে প্ৰেছ কৰি দিব। এয়া দেখিছেনে মই সজাই ল'লোঁ ধুনীয়াকৈ। থালখন হিচাপে মোৰ চানা কম হৈ গ'ল, গতিকে এয়া আধাহে মই সজাব পাৰিলোঁ, গোটেইখিনি ফিল আপ নহ'ল। এয়া মই কাজু আৰু কিচমিচ লৈছোঁ, ড্ৰাই ফ্ৰুটছ। এতিয়া ইয়াৰ ওপৰত এইখিনি গাৰ্নিছ কৰি দিম। এয়া চাওকচোন মই কিদৰে দিছোঁ। এনেদৰে দিব আপোনালোকে গোটেইখিনি। এয়া দেখিছেনে মোৰ সজোৱা হৈ গ'ল। এতিয়া এইখিনি মই প্ৰায় 3 ঘণ্টামান ফ্ৰিজত থৈ দিম। তাৰপিছত এইখিনি কাটি পৰিৱেশন কৰিব লাগিব। এতিয়া এইখিনি মই ফ্ৰিজত থৈ দিওঁ। এয়া চাওক 3 ঘণ্টা মই ফ্ৰিজত ৰাখি এয়া এইখিনি উলিয়াই আনিছোঁ। এতিয়া এইখিনি কাটি ল'ম ধুনীয়াকৈ। এয়া চাওকচোন এনেদৰে আপোনালোকে কাটি ল'ব। আপোনালোকে যিকোনো শ্বেপত কাটিব পাৰে, মই 4-কোণীয়া শ্বেপত কাটি ল'ম। এয়া চাওক এয়া চাওকচোন মই এটা উলিয়াই দেখাম আপোনালোকক। এয়া চাওক কি ধুনীয়া হৈছে, খাবলৈ একেবাৰে টেষ্টি হৈ উঠিছে। এনেদৰে আপোনালোকে বনাবচোন আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিলৈ ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি দিব নাপাহৰিব।